আৰু যদি কেমেৰাটো যদি বহুত প্ৰব্লেম দি থাকে বিক্ৰী কৰি দিম বুলি ভাবি আছোঁ। তাৰ লগতে গাইছ মেইনলি এই জাগাটোৰ মানে বিশেষত্ব মই কওঁ আপোনালোকক এয়া যি উৰি আছে গাইছ এয়া গোটেই সল্লি হাঁহ। তো ইয়াতে যদি আপোনালোকে এটা সল্লিও ভুলবশতঃ মাৰে এটা আইনভাৱে মানে বিহিত ব্যৱস্থা ল'ব। তাৰ লগতে গাইছ কমিটিয়েও মানে একদম ধুই দিব। গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক চব ভালে আছে আৰু এটা নতুন দিন এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি গৈছোঁ। আৰু আমাৰ এটা লাষ্ট বহুত দিন আগৰ ভিডিঅ' এটাত আপোনালোকে দেখিছিল আমাৰ ভাইৰ কেমেৰাটোৰ অলপ কিবা কিবি প্ৰব্লেম হৈ আছিল। তো মানে আমাৰ প্ৰব্লেমটো এতিয়াও মানে কমপ্লিটলি আমাৰ ভাল হোৱা নাই, সৰু সুৰাকৈ কিবা কিবি হৈ আছে। তো ভাবছোঁ আজি প্ৰব্লেমটো ছল্ভ কৰি দিওঁ আৰু তাকে ভাইয়ে মাতিলা। আৰু লগতে গাইছ মানে আমি এই প্লেচটোত আহিছোঁ, চাওক কি ধুনীয়া প্লেচ একদম। আমাৰ ইয়াত সঁচাকৈ বহুত মানে কি কয় এইটো সংৰক্ষিত বনাঞ্চল বুলি যি কয় গাইছ, তো তাৰে বুলি ক'ব পাৰি। আৰু ইয়াতে বহুত কিবা কিবি আছে সেই বনৰীয়া বস্তু, সেইখিনিও আপোনালোকক দেখাম। তাৰ আগতে আমি ভাইৰ প্ৰব্লেমটো ছল্ভ কৰোঁ। অ'কে তো গাইছ বৰ্তমান এই চব আমি যোগাৰখিনি উলিয়াই লৈছোঁ ইয়াৰ। আৰু এইটো ধুনীয়া কি মালে বে এইটো স্পঞ্জ মজা লাগছে আকৌ টিপি কিবা এটা গাইছ এইবিলাক কথা বাদ দিয়ক। বাকী এটা ভাই প্ৰব্লেমটো কি বুলি হোৱা বুলি ভাবছা তই? প্ৰব্লেমটো মই ভাবি আছোঁ বৰ্তমান বেটাৰীৰে বুলি। সেইদিনা মানে আমি লগাই চালোঁ 4 মিনিটমান ভালে হৈছে। তাৰপিছত মানে আকৌ মোৰ মন গ'ল, মানে মই ভাবিছোঁ 4 মিনিটনো কি হ'ব, 15-20 মিনিটমান বেটাৰীটো একবাৰ লগাই চাওঁ, তেতিয়া অন্ততঃ গম পোৱা যাব। আৰু যদি কেমেৰাটো যদি বহুত প্ৰব্লেম দি থাকে, বিশেষ একো প্ৰব্লেম নাই গাইছ, খালি বেটাৰীটো প্ৰব্লেম বৰ্তমানলৈ আৰু বিক্ৰী কৰি দিম বুলি ভাবি আছোঁ। 38,000 লৈছিল মই যেতিয়া আনিছিলোঁ, তেতিয়া আগতে 10-15 হাজাৰ টকা পালে বিক্ৰী কৰি দিম। যদি বেয়া হয় ৰিয়েলি কৈছোঁ দেই, যদি সৰু সুৰা প্ৰব্লেম দিয়ে, ধৰক 10-15 মিনিট পিছত গ্লিচ হৈ যায়, কিবা সেনেকুৱা হৈ যায়, আৰু এইবিলাক মেকানিকেল বস্তু হ'বই চাগে। আৰু মোৰ বিশ্বাস বিশ্বকৰ্মা মায়ে বেয়া নকৰক, বিশ্বকৰ্মা মায়ে বেয়া নকৰক। তো গাইছ বস্তু ওলালোঁ আৰু ভাইয়ে আকৌ আমি সেই এনেকুৱাকৈ বেটাৰী চেটাৰী সোমাই ল'লোঁ। আৰু মেইনলি আজি আমি অলপ টাইম বেছি টাইম মানে প্ৰায় 10-15 মিনিট আমি বেছিকৈ লগাই থওঁ মৰ্ণিং টাইমত, কাৰণ দুটামান ৰিল বনাম বুলিও ভাবছোঁ। মানে ৰিলটো আমাৰ ফাইদাও হৈ যাব, লগতে কেমেৰাটো আমি গাইছ গম পাম ঠিকে আছে নাই। আৰু তাৰ লগতে গাইছ মেইনলি এই জাগাটোৰ মানে বিশেষত্ব মই কওঁ আপোনালোকক এয়া যি উৰি আছে গাইছ এয়া গোটেই সল্লি হাঁহ। মানে আমি শৰালি হাঁহ বা শৰালি চৰাই যি বুলি কয় গাইছ, সেইটোৱে আমি মানে দৰঙীয়াত সল্লি বুলি কওঁ। আৰু ইয়াতে আপোনালোকে চাব পাৰে ফাঁকি দিয়া বুলি ভাবোঁ গাইছ, হাজাৰ মানে সল্লি চৰাই আছে। আৰু এই জেগাটো গাইছ কৈছিলোঁ না সংৰক্ষিত বনাঞ্চল বুলি। তো ইয়াতে যদি আপোনালোকে এটা সল্লিও ভুলবশতঃ মাৰে এটা আইনভাৱে মানে বিহিত ব্যৱস্থা ল'ব। তাৰ লগতে গাইছ কমিটিয়েও মানে একদম ধুই দিব। আৰু তাৰ লগতে ভাইয়ে ডাইৰেক্ট জেল ক'ত মাছুল, ডাইৰেক্ট জেল নেকি? তো আৰু ইফালে ভাইয়ে কেমেৰা পক্ষী নতুন আই দেখা নাইছি না, 6 মাহ জেল ডাইৰেক্ট। আৰু ভালো বাৰু এনেকুৱা জেগা সঁচাকৈ থকা দৰকাৰ। তাৰ লগতে ইয়াত দোস্তি আহি গৈছে গাইছ আমাৰ, এয়া আহি গৈছে পাৰ্টনাৰ আমাৰ, এয়া পাৰ্টনাৰ আহি গৈছে গাইছ, পাৰ্টনাৰ ধুনীয়া। আৰু এইফালে গাইছ আছে আমাৰ লগৰগিলা, সিহঁতে বোলে ইফালে নাহে লাজ কৰে গাইছ। তো সিহঁতে এই দূৰত যাই বহি আছে এইকেইটা, আৰু এইটো মুটি আহি আছে। সেইটো বাদ দিয়ক, ইফালে তৰাই বনাই আছে গাইছ, আমাৰ কুকুৰৰ লগত ভিডিঅ' বনাই আছে। এইটো এটা পাৰ্টনাৰ আহি গৈছে। 3টা কুকুৰ একেলগে বে এটা ফ্ৰেমত, তৰা 3টা কুকুৰ একেলগে বে। $2,000 years later. তো গাইছ ইমানখিনি দেৰিলৈকে আমি ধুনীয়াকৈ চালোঁ কেমেৰাটো। সঁচাকৈ কেমেৰাটো ঠিকে আছে আমাৰ। বহুতখিনি টাইম আমি অপেক্ষা কৰিলোঁ কেমেৰাটো ভাল হ'ব নে বেয়া হ'ব নে কি হ'ব ভাবি বহুতখিনি টাইম অপেক্ষা কৰিলোঁ। আৰু ফাইনেলি মানে ছাকচেছ, ফুল্লি ছেটিছফাইডেড মই, মানে কেমেৰা পূৰা ভালে আছে, অ'কে আছে। আৰু ভাইৰ কাৰণে ছাকচেছ হৈছিলে, কিন্তু ভাইৰ কেমেৰাৰ বেটাৰী মই ইয়াক অলপ আগত কৈছোঁ মানে, আৰু বহুত দিন আগতো কৈছিলোঁ সেইটো ভিডিঅ' বনাওঁতে যে তোৰ বেটাৰীটো বেয়া হৈ আছে এনেকুৱা। তো ইয়াৰ অলপ ধৰ মনটো অশান্তি আছিল, ভাবি আছিল মানে ধৰ ক'ৰবাত আকৌ হয় নেকি, অলপ বেছি টাইম চলাই দিলি মানে সেইটো প্ৰব্লেমটো। আজি প্ৰব্লেম পূৰা চল্ভ হৈ গ'ল। ভাই গাইছ ইমানখিনি ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে, আশা কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব, তাৰ লগত ছাবস্ক্ৰাইবটো কৰি দিব। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা আপোনালোকক লগ পাম। টিল দেন বাই বাই।